পাৰি ঠিক আছে তাত দি থৈ হেল্ল' এভৰিৱান দীপ্তি ব্লগছৰ অন্য টিভিটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাৰ পৰাই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ মিস্কা শুই উঠি পঢ়িছে এয়া তাইক অসমীয়াটো কিছুমান বস্তু মই শিকাওঁ যাতে ধুনীয়াকৈ অসমীয়াটো ক'ব পাৰে আৰু সেইকাৰণে অসমীয়াৰ কিতাপো আনি দিছোঁ মই আৰু ইংলিছত লিখাও মানে কিতাপ আনি দিছোঁ আৰু এয়া অসমীয়াত তাই পঢ়ি এইটো বেঙেনা এইটো গৰু যোজা কৰি লৈছে আৰু এইফালে মিষ্টাৰে এটা ব্ৰইলাৰ ৰেডি কৰি লৈছে কাটিবলৈ এইজনী মিস্কাজনীয়ে চাই আছে ব্ৰইলাৰটো কাটি কুটি চাফা কৰি মিষ্টাৰে গা চা ধুই পূজা দিবলৈ সোমালে আৰু আমাৰ মিষ্টাজনী একদম চশমা তচমা পিন্ধিহে ঘৰত পূজা কৰিব গৈছে ইয়াৰ পাছতে মই দুপৰীয়াৰ ভাত পানী বনাই আহিলোঁ আমি পূৰ্ণিমা বাইদেউৰ ঘৰত টেঙা খাবলৈ আৰু টেঙাবোৰ যিহেতু ৰবাব টেঙাবোৰ পকি গৈছে সেইকাৰণে তলৰ ফালৰ পৰা লাঠি দি যদি খোচ মাৰি দিয়া হয় তেতিয়া তলত পৰি ফাটি যায় সেইকাৰণে বেনাৰ্জী দাদাই গছত উঠি ধুনীয়াকৈ টেঙাকেইটা পাৰি দিছে আৰু টেঙাকেইটা পাৰি দিয়াৰ বাবে বেনাৰ্জী দাদাক অশেষ ধন্যবাদ আৰু এইফালে নিকিতাই টেঙা কটা আৰম্ভ কৰি দিলে আৰু আমি কথা পাতি টেঙা কাটিবলৈ আৰম্ভ কৰি দিলোঁ আৰু ইয়াতে কওঁ যে পূৰ্ণিমা বাইদেউৰ এখন প্ৰাইমেৰী স্কুল আছে নাম মাষ্টাৰ কিডছ আৰু তাতে নিকিতাই টিচাৰ কৰে আৰু তাইৰ ক্লাছ শেষ হ'ল সেইকাৰণে বাহিৰত আমি এতিয়া মানে মাষ্টাৰ কিডছ স্কুল মানে প্লে হাউচ স্কুলবোৰ যিহেতু 1 বজাত শেষ হৈ যায় আৰু শেষ কৰি আমি টেঙা খাবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ টেঙা কটা শেষ হৈ গ'ল আৰু এয়া দেখিছেনে আমাৰ টীম টেঙা খোৱা দুগৰাকী টিচাৰ পূৰ্ণিমা বাইদেউ জোনমণি বাইদেউ আমাৰ মিস্কা আৰু ইমানেই ৰস ওলাইছে টেঙাখিনি দেখিছেনে ৰসেই ভৰ্তি যিহেতু পকি চৰি গৈছে মানে আৰু এইফালে বেনাৰখন দেখাই দিছোঁ স্কুলৰ পূৰ্ণিমা বাইদেউ ঘৰতে যিহেতু স্কুলখন কৰিছে এয়া দেখিছেনে আৰু এতিয়া টেঙা খাই লওঁ ইমান ধুনীয়া ৰসে মানে ইমানেই ৰসাল টেঙাটো ৰসেই ভৰ্তি ঝোলখিনি উঠাই দিব টেঙাটো নালাগে মই একদম তলৰ পৰা ভৰাই ভৰাই দিছোঁ আৰু সেইখিনি নালাগে মাংসবোৰ নালাগে এইফালে ঘৰত আহিয়ে বইল দাইল আৰু মাংস ভাজি ভাত খাবলৈ বহিলোঁ আৰু চকু ফুলি গ'লগৈ ইমান শুলোঁ আৰু মানে সাৰ নাপালেও হয় মিষ্টাৰে ইমানেই চিঞৰিছে মানে মোক জগাইছে আৰু শুই আছোঁ যে তেওঁ যিহেতু ছুটীত থাকিলে সদায় মানে সন্ধিয়া আটপাতা কিবা খাব বিচাৰে আৰু যিহেতু তেখেতে বনালে কি দেখাই আছোঁ বাৰু আৰু মই সাৰ পোৱাৰ লগে লগে এয়া দেখিছেনে মিস্কা আহি গ'ল মোৰ ওচৰত তাই মোক এতিয়া মেকআপ কৰিব আৰু সদায় তাই দিনটোত এবাৰ মানে মোক মেকআপ কৰে আগৰ ভিডিঅ'টো মই দেখাইছোঁৱে আৰু এইফালে মিষ্টাৰে বনাইছে জালমুড়ি আৰু সেইকাৰণে তেখেতে চিঞৰি আছে মোক আৰু এয়া দেখিছেনে জালমুড়ি ৰেডি কৰি থৈছে বাদাম মিক্সাৰ মুড়ি আলু বিলাহী পিঁয়াজ সম্পূৰ্ণ ধনিয়া পাত দি মেলি জালমুড়ি ৰেডি কৰিছে আৰু মই লৈছোঁ কম পৰিমাণত খাবলৈ কাৰণ মই ইমানো ভাল নাপাওঁ আৰু এয়া মই বিচনাতে লৈছোঁ যিহেতু বিচনাখন এৰিও যাবলৈ মোৰ মনেই যোৱা নাই শুই উঠি ভালেই নালাগে বিচনাখন এৰি যাবলৈ আৰু তাতে ঠাণ্ডা দিন আৰু এয়া খাবলৈ লৈছোঁ এইফালে মই খাই আছোঁ আনফালে মিয়াই আছে আৰু তাই মোক এতিয়া যিহেতু মেকআপ কৰিব মই জানোৱে তাইক অকণমান সময় মই তাইক এনেকৈ চুলি তুলি মুখখন পাতি দিবই লাগিব যিহেতু মানে ঠিকছে মোক এতিয়া মেকআপ কৰিব আৰু তাই
আৰু আমি ভিতৰত এনেকৈ মাক জীয়েক খেল কৰি থাকোঁ মানে এইফালে মিষ্টাৰে আকৌ মাংস পুৰিলেই নহয় জুই জ্বলাই দিনে যিহেতু কৰিছিলে গোটা ব্ৰইলাৰ এটা কাটিছিলে আৰু সেইকাৰণে এইফালে দেখিছেনে আৰু মাংস পুৰি খোৱা ঠাণ্ডা দিনত মাংস পুৰি খোৱা মজাই বেলেগ যিহেতু আৰু মাংস থাকিলে আমি যিহেতু জুইকুৰা জ্বলাওঁৱেই আৰু এনেকৈ মাংস পুৰোঁ আৰু এয়া দেখিছেনে মিষ্টাৰে পুৰিছে আৰু এতিয়া আমি খাম নিমখ দি আছে আৰু এইফালে বেটাই আকৌ মানে মাংসবোৰ শিঙিয়ে আছে মিষ্টাৰে পুৰি আছে বেটাই শিঙি আছে আৰু এতিয়া আমি পুৰি হৈ যোৱা মাংসখিনি খাই লওঁ আৰু পোৰা মাংস খাই মেলি এয়া ৰাতিলৈ আৰু এইফালে দেখিছেনে আমাৰ ৰাতিৰ সাজত আছে শুকান ৰুটি মাংসৰ গ্ৰেভি চাটনি আৰু এইটো বিলাহীৰ চাটনি হয় বিলাহীৰ আদা ৰচুনৰ আৰু এইফালে মিষ্টাৰক দি লৈছোঁ তেখেতে খোৱাৰ পাছতহে আমি খাম আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে এটা কমেণ্ট কৰি দিব বাই বাই